নমস্কাৰ গাইজ, স্বাগতম জনালোঁ টেকনিকেল এনজয় ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আপোনালোকে কেনেকৈ অনলাইনত লেট্ৰিনৰ আবেদন কৰিছিল সেইটো লিষ্ট চেক কৰিব পাৰিব। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে আপোনালোকৰ মোবাইল নাইবা লেপটপ ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ব। তাৰপিছত ইয়াত চাৰ্চ কৰিব SBM। এণ্টাৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা খোল খাব। তাৰপিছত ফাৰ্ষ্টৰ যিটো লিংক আহিছে এইটো লিংকত আপোনালোকে ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব লাগিব। পেজটো অলপ খোল খাই আছে। ফাৰ্ষ্টৰ লিংকত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পেজ এটা ওপেন হৈ যাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহি যাব। তলফালে অহাৰ পিছত ইয়াত চাব তলত বহুতো কেইটা অপশ্যন দিয়া আছে। MIS এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL ডাছবোৰ্ড, এই গোটেই কেইটা অপশ্যন ইয়াত দিয়া আছে। ইয়াত আপোনালোকে MIS যিটো অপশ্যন আছে এইটো তাত ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত চাব হাউচ হোল্ড অফ ফেজ 2 CHC ৰিপৰ্ট যিটো ইয়াত দিয়া আছে। ইয়াত চাব MR13 এণ্টি ষ্টেটাছ অফ নিউ হাউচ হোল্ড ইন SBM ফেজ 2, এইটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকুৱা পেজ এটা খোল খাব। আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকৰ যিটো ষ্টেট নেম আসাম এইটো চিলেক্ট কৰি দিব। তাৰপিছত আকৌ আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহি আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টটো ইয়াত চিলেক্ট কৰি দিব। আপোনালোকে স্ক্ৰল ডাউন কৰি আকৌ তলফালে আহি আপোনালোকৰ যিটো ব্লক নেমটো ইয়াত চিলেক্ট কৰি দিব। তাৰপিছত ইয়াত চাব ইয়াত আপোনালোকৰ পঞ্চায়তৰ নাম কেইটা আহি গৈছে। আপোনালোকৰ কোনটো পঞ্চায়তৰ আণ্ডাৰত হয় এইটো চিলেক্ট কৰি ইয়াত যিটো সংখ্যা দিয়া আছে সংখ্যাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত চাব ইয়াত লিষ্ট কেইটা আহি গৈছে। গোটেই কেইটা লিষ্ট ইয়াত আহি গৈছে। আপোনালোকে স্ক্ৰল ডাউন কৰি দেখিব পাৰিব, তলফালে দেখিব পাৰিব। আৰু এইটো এক্সেল নাইবা PDF ফাইল আপোনালোকৰ মোবাইলত ছেভ কৰি ৰাখিব পাৰিব। এই চাব ইয়াত গোটেই কেইটা নাম ইয়াত আহি গৈছে। যিকেইটা নাম আছে গোটেই কেইটা আহি গৈছে। বন্ধু বান্ধৱীসকল, আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।